চালা কুকুৰে মোৰ লগত শেষত গৈ এইবোৰহে কৰিলে। বিশ্বাসেই হোৱা নাই মোৰ। ধেত চালা, পূজা বাইদেউৰ লগত যে কি কি কৰিলে সি। কি হ'ল হা? আজি সিটো নাই যে লগত। বন্ধুৱে ঠগি দিলে নহয়। শুনি যা, নে মই কথা ক'লে বিচাৰ ডকাতি থাকে। মই কওঁতে তোৰ নুশুনিলি, এতিয়া বুজিবি সি আচলতে কেনেকুৱা ল'ৰা। তই ঘৰত নাথাকোঁতে আহিছিলে সি। তোৰ ৰুমত সোমাই কিবা খুচৰি থকা যেন গম পাইছিলোঁ, আৰু লগালগ ৰুমৰ পৰা ওলাই গাড়ীখন লৈ গুচি গ'ল। চালা কুকুৰে মোক চিনি পোৱা নাই। দেখাই আছোঁ তোকো। আধা জীৱন যোনটো মানুহৰ পৰা চলি আছিলি, মনে মনে সেইটো মানুহকে ঠগি আছিলি। তইও কম কুকুৰ নহয় দেই সত্য। ঘৰলৈ গৈ চাই লওঁচোন কি হয়, দেখা যাব। হাতত থকা পইচা কেইটা থাকে মানেহে লুকাই থাকিব বেটাই। তাৰ পাছত কি অকাত আছে তাৰ মোৰ ওচৰলৈকে আহিব লাগিব? সত্য সত্য ক'ত আছে মইহে তোক সুধিব লাগে বোপাই। সি দেখোন কালি ৰাতিৰ পৰা ঘৰলৈ অহাই নাই। আমি আকৌ তোৰ লগত থাকিলে বৰকে চিন্তা নকৰো নহয় বোপাই। ঘৰলৈ মন গ'লে আহে আৰু কোনোবা দিনা। আজি আকৌ তয়ে বিচাৰি ফুৰিছ তাক, তেতিয়াহ'লে গ'ল কলৈ সি? আই ঈশ্বৰ, এই নাৰায়ণ বৰ লহনীটোৱে ফোন কৰিছেও। আজি অত দিনৰ মূৰত কি মনত পৰিলে হয়? কি কৰো বাৰু হয়? কেনেবাকে বাপেকে খোলালিয়েকে গম পাব লাগিলে মোক এধৰীয়া কৰি পেলাব নহয়। ফোনটো ৰিচিভ নকৰিলেও নাৰায়ণে বেয়া পাব এতিয়া। বৰ বিপাঙত পৰিলোঁ দেই। ফোনটো ৰিচিভ কৰোঁ নকৰোঁকে চিন্তা কৰি থাকোঁতে ফোনেই কাট খাই থাকিলে বাপেকে। ভালেই হ'ল, আকৌ এবাৰ যদি ফোন কৰে ঘপকৈ ৰিচিভ কৰি কৈয়ে দিম নহয়, বহুত দিন হ'ল ৰিচাৰ্জ কৰিবলৈ পইচা এটা নাইকিয়া বুলি। তাৰপিছত আৰু মোক ৰিচাৰ্জ কৰি ল'বি বুলি হাতত 500 টকীয়া এটা গুজি নিদিয়াকৈ পায় নেকি? দৰকাৰ হ'লে মোবাইলতে দিব। তাৰ ফোন আহিছিলে গুটি মাক, বাজি বাজি কাট খাই গ'লগে যে। কাষ্টমাৰ কেয়াৰ। কি কাষ্টমাৰ কেয়াৰ? কাষ্টমাৰ কেয়াৰ দেউতা, কাষ্টমাৰ কেয়াৰ কি হ'ল? মই কওঁতে শুনি নাপালে নে বুজি নাপালে? কাষ্টমাৰ কেয়াৰ দেই গুটি মাক, তুমি ক'লে বৰ কিবা কিবা লাগেও শুনিবলৈ। ইংলিছ শব্দ নহয় জানো? নিজে একেবাৰে বৰ ইংলিছ দেখাব পৰা অহা মানুহটো নহয়। এই হাতত কাঁহীখন লৈ কি দাঁত উলিয়াইছ তই? এটা একে হ'লি বাপেক পুতেক। ভাতকেইটা দিয়া আকৌ, আমি দুটাই ৰৈ আছো নহয় অথনিৰ পৰা ভাত খাবলৈ। ইয়াৰ দেখোন স্কুলো যাব লাগে। ভাত দেখোন হৈ আছে অথনিতে, নিজে উলিয়াই ল'বলৈ হাত ভৰি নাই। বহি আছে যে বৰ দাঁত উলিয়াই উলিয়াই। গৰু লৈ আন কাঁহীখন। সোনকালে ডাঙৰ হ তই। দেখিছ নহয় এইজনী কেনেকুৱা। তই সোনকালে ডাঙৰ হ'লে বিয়াখনকে পাতি দিম বুজিছ, নহ'লে এইজনীয়ে ভাততকৈ বেছি গালিহে দিয়ে। সত্য? কোনটো সত্য? আৰে ক'ত বোলো সত্য? কুকুৰটো ক'ত? মুখে নামাতে কেলে? নাৰায়ণ, তোৰ কাৰণেহে তাক ইমান দিনে চাই আছিলো দেই। তাক এতিয়া ফোন কৰি মাত ইয়ালে। দেখিলি, এতিয়া তই নিজে ভাবিছা সত্য ইয়াত আছেনে নাই। তোৰ নামত বাকিলে বস্তু নি সত্য 10,999 টকা কৰি থৈছে। এতিয়া কোনে দিব সেই বাকী? তই নে সত্যই? কি নহয়, তইও একেই। তোৰ নামত লিখি বাকিলে বস্তু নিছে যেতিয়া তয়ে পইচা দিব লাগিব। দে পইচা দে। ইয়াত তহঁতৰ নাটক নচলিব বোপাই। সেইবোৰ নাটক বেলেগক দেখুৱাবিগে। ঘৰত তেল নিমখ খাবলৈ পইচা নাই। দে পইচা দে, সোনকালে ওলা। তহঁত দুটাই দেখোন দুদিনমান আগত গাড়ী এখনো কিনিলি। গম নেপাওঁ বুলি ভাবিছা? গাড়ী কিনিবলৈ পইচা থাকে, মোৰ দোকানত বাকী মাৰিবলৈ পইচা নোলায় সিহঁতৰ। সুদলে পইচা আনি দোকানত মাল ভৰাইছোহি মই। দে আৰু তেৰি মেৰি কৰি নাথাক, লগালগ পইচা দে। দেখিলে কেনেকে পলালে এতিয়া একো এটা নোকোৱাকে? বোপাই ক'ত পলাবি তই? লক্ষী মাষ্টৰ ঘৰলৈ গৈ বাকচ খুলি পইচা উলিয়াই আনিমগে মই। যেনে তেনে পলালো দেই আজি। পাটনা, কি কৰিলা বাৰু তুমি? হয়, গাঁৱৰ অলিয়ে গলিয়ে ঘুমটিয়ে গেলামালে দোকানে কাপোৰ দোকানে গোটেইখন মোৰ নামতে ধাৰ। জানি শুনি লগোৱা ধাৰবোৰতো আছেই য'তে ত'তে। সেইবোৰৰ কাৰণেই মোৰতো গৰম হৈ আছিলে। এই নজনাকে লগোৱা ধাৰে দেখোন এতিয়া বহুত বেছি ওলালেও। মৰি থকাই ভাল হ'ব পাটনা। কি কৰিলা তুমি? যাওঁ পাই পটাপট আনি দিওঁগে। কোনো কাহিনী আকৌ বজাৰলৈ গৈ ইমানকে বজাৰ কৰি পোৱাও নাই নহয়। বেচাটো থকাকে আহিছে। আনি দিওঁগে পাই যি কি নহওক, যেনে তেনে কৰি হ'লেও। কি আছিলে? গেঞ্জিয়ে, হাফ পেনে, চাদৰ মেখেলা বা হাই। এইখন তোৰে দোকান নে? হয় আইতা, মোৰে দোকান। কওকচোন কি দিম? ডেকা ল'ৰাই পিন্ধা হাফ পেণ্ট আছে? আছে। কেইটা দিম আইতা? 2টা দে। আৰু কি দিম আইতা? ডেকা ল'ৰাই পিন্ধা গেঞ্জি আছে? গেঞ্জিনো নাথাকিব নে? কেইটা দিম আইতা? তাৰো 2টা দে। আৰু কি দিম আইতা?
ডেকা ল'ৰাই পিন্ধা শাৰী বা চাদৰ মেখেলা আছে? ডেকা ল'ৰাই পিন্ধা চাদৰ মেখেলা আৰু ডেকা ল'ৰাই পিন্ধা শাৰী ক'ৰবাত যদি পায় মোকো জনাবচোন এটা, মোৰো পিন্ধি চাবলৈ মন যায় চাদৰ মেখেলা আৰু শাৰী। সৰু সৰু দোকান কেইখনত নেপায় যেনিবা, কিন্তু তহঁতৰ এইখনত কেলে নেপায়? ইমান যে ডাঙৰকে খুলি থৈছ, চবফালে একেবাৰে চিচা টিচা লগাই, এইখনতো নেপায় নে? এটা কাম কৰক আইতা, মোক গালি দি লাভ নাই নহয়। যোনে নিবলৈ কৈছে তাক আকৌ সুধি চাওক কি লাগে আচলতে। হেল্ল', তই মোক আচলতে কি নিবলৈ কৈছিলি বোপাই? প্ৰতিখন দোকানতে বিচাৰিছো, ইফালে সিফালে নেপাওঁ যে। নাই কেলে নাথাকিব হে? মইনো কি আনিবলৈ কৈছিলো? হাফ পেণ্ট গেঞ্জি আৰু চাদৰ মেখেলা বা শাৰী, সেয়াহে। হাফ পেণ্টে গেঞ্জিয়ে পালো, চাদৰ মেখেলা আৰু শাৰী কিন্তু ক'তো নাই। দোকানীয়ে কি বুলি কৈছে? কি ক'ব আৰু, চবতে একে কথা, ডেকা ল'ৰাই পিন্ধা শাৰী চাদৰ মেখেলা নাই হেনো। ৰাম 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 ৰাম, আপোনাৰ যে ইমান কোনো বুদ্ধি নাই বুলি মই ভবা নাছিলো দেই এটা। ডেকা ল'ৰাই বুলি কেলে কৈছে বাৰু? মই নিবলৈ ক'লোৱে যেনিবা, সেই বুলি আপুনি ডেকা ল'ৰাই বুলি ক'ব নালাগে নহয়, অকল শাৰী বা চাদৰ মেখেলা বুলি কওক। সেইটো কথা, কাহিনীবোৰ গৈ গৈ মানে তেনেকুৱাহে হ'লগে এতিয়া। সেইকাৰণে সি অহা নাই আমাৰ ঘৰলৈ। তই মোক এইটো ক, তাৰ ওচৰত এতিয়া আছে কিমান পইচা? সিদিনা মই নাথাকোঁতে ৰুমৰ পৰা উলিয়াই নিলে 30,000 মান টকা, আৰু তাৰ ওচৰত মুঠতে এতিয়া খুব বেছি 60-65,000 এনেকৈ আছে আৰু। 60-65,000 টকা? মই আকৌ লাখ লাখ টকা লৈ গাড়ীয়ে চাৰিয়ে উধাৰ হ'ল বুলিহে ভাবিছিলো। তাৰ আধা পইচা দেখোন গাড়ীত তেল ভৰাওঁতে যাব, বাকী আধাই কিমান দিন চলিবহি? খুব বেছি এসপ্তাহ। এসপ্তাহত সি আহি তোৰ চৰণত পৰিবহি লাগিব। মায়ে কিন্তু ঠিকেই কৈছে, বাকী পইচা কেইটকা সি কেইদিননো চলিব? যদি ঘৰতো নাই তেতিয়াহ'লেতো বাহিৰত থকা মেলা খোৱা এইবোৰ খৰচ বহুত হ'ব। খুব বেছি এসপ্তাহত সি মোৰ চৰণত পৰিবহি। য়েছ, মই জিতু চেলনৰ মালিকে কৈ আছো। কোন? সত্যদা নেকি? কওকচোন। চা ভাই, তোক মই এটা লোকেশ্যন শ্বেয়াৰ কৰি দিছো, তই মুঠতে তাত আহি যা যেনেকৈ হ'লেও। আৰু পে'মেণ্টৰ কাৰণে চিন্তা কৰিবলৈ কোনো দৰকাৰ নাই দেই, তোক যিমান লাগে মই দি আছো, তই মুঠতে আহি যা। আচ্ছা ঠিক আছে, গৈ আছো। আজিতো শনিবাৰ, দোকানত কাষ্টমাৰ জিৰ', মানুহে দাড়ি চুলিয়ে নেকাটে, এতিয়া পইচাই নিজেই মাতিছে, মইতো যাবই লাগিব। আহি থাকা, বেছি দূৰ নাই। এই তোমাক মই দেখিলোৱেই, আহা। ইমান জংঘলত সোমাই আছে দাদা, মোৰ কিন্তু আহোঁতে ভয়ে লাগি গৈছিলে। আপুনি ইয়াত কেলে অকলে বহি আছে দাদা? ভূত চুটো ওলাব পাৰে, ইমান ডেঞ্জাৰ জেগা, ভূতলৈ ভয় নালাগে? পইচা থকা মানুহক আজিকালি ভূতেও ভয় কৰে, মোকহে ভূতে ভয় কৰিব, মইনো কেলে কৰিম? সেইটো বাৰু হয় সেইটো হয়, মইনো কেলে আহিছো, সেইটো কাৰণেতো আহিছো। আৰে আপোনাৰ দেখোন চুলিয়ে নাই, মোক আকৌ চুলি কাটিবলৈ কেলে মাতিলে? আজি তোক চুলি কাটিবলৈ মতা নাই, বেলেগ এটা কামতহে মাতিছো দেই। তই মেকআপ কৰিব জান নহয়? এই জিতু চেলুনৰ মালিকৰ মেকআপৰ হাতত ক'লা মানুহ হৈ যায় বগা, বগা মানুহ হৈ যায় নীলা ৰঙা হালধীয়া। আপোনাক কোনটো লাগে এইটো কওক। ল'ৰা পৰা ছোৱালী হোৱা মেকআপ, আই মিন মাইকী মানুহ। অ'কে, পাৰফেক্ট, মজা লাগিছে দাদা। হৈ গ'ল নেকি দে? দেখাততো বাৰু মই বনাই দিলো মাইকী মানুহৰ নিচিনা ছেম টু ছেম, কিন্তু মাতটো যে মতা, সেইটো পিছে। ককাইদেউ, কেনাইবুঢ়ী ঘৰটো কোনফালে যায় বাৰু ক'ব নি? বেয়া নাপায় যদি অলপ আগলৈ গৈ বাওঁহাতে খেৰ চালি দিয়া 3 নম্বৰ ঘৰটো, সেইটোৱে আমাৰ কেনাইবুঢ়ী ঘৰ বাইদেউ। কেনেকুৱা ষ্টাইলৰ মানুহ আকৌ এজনী, চুলিখিনিও মতা মানুহটোৰ গতে কটা। আমাৰজনী এনেই পালেও এইবোৰ ষ্টাইল মাৰিবলৈ নিদিওঁ দেই। কেনাইবুঢ়ী ঘৰলৈ আজিকালি বৰ বিধ টাউনীয়া মানুহবোৰ আহিবলৈ ধৰিছে পাই। ভাগৰ লাগি গ'লগে দেই। কৰ মতা হতঙা এজনী সোমাই গ'লি ভিতৰলৈ, মাত বোল নকৰিলি যে? মানুহজনী ইয়াত বহি আছো, নেদেখিলি নি? ইমান ডাঙৰ মানুহজনী নেদেখিলি নে? কোন সোমালি ভিতৰলৈ মাত বোল নোহোৱাকে? বাহিৰলৈ ওলাই আহ, ভিতৰত মানুহ চানুহ নাই, বোৱাৰী ওলাই গৈছে। মানুহেই আছিলে নে দেও ভূতে আছিলে? মুখৰ মাত নাইকিয়া বোৱাৰীবোৰ, বহা কোনো শান্তি নাই। কি হ'ল, বৰ হুলস্থুল কৰি আছে যে? চিনি পোৱা নাই চাগে ন? নেপাবই বাৰু, চেহেৰাই যিটো কৰি লৈ আহিছো বে। তই সত্য, তই মানে নতুনকে আনিবলৈ দিয়া শাৰীখন নি এইবোৰহে কৈ পেলালিগে নে? কিহে পালে হয় বোপাই? মৰাজনী মানে মৰাটো এইটো। আজিৰ পৰা মই আপোনাৰ ভনীয়েক দেই বা। টাউনত
টাউনৰ পৰা অহা ধনী ভনীয়েক হ'ব দে মৰাটো হ'ব